তো এইটো হৈছে ভুৱনেশ্বৰ ৰেলৱে ষ্টেচন দোস্ত আৰু আমাৰ এতিয়া ঘড়ীত বাজিছে 5টা আৰু আমাৰ ট্ৰেইন আছে 6টা বজাত আৰু এইখন আছিলে আমাৰ হোটেল আৰু এই ভুৱনেশ্বৰ ৰেলৱে ষ্টেচনৰ পৰা আমি হাওৰালৈকে যাম হাওৰাৰ পৰা আমাৰ ৰাতি আছে ট্ৰেইন আমাৰ অসমলৈকে আৰু এইখিনি সময়তে আমি ভাবিছোঁ অকণমান আপোনালোকক এক্সপ্ল'ৰ কৰাম যদি পাৰোঁ কেলকাতা তো চাই থাকক হাওৰা দেখাবলৈ গৈ আছোঁ দোস্ত আমিকেইটা এতিয়া আছোঁ জনশতাব্দী ট্ৰেইনত আৰু আমিকেইটা গৈ আছোঁ হাওৰালৈকে আৰু আমাৰ ট্ৰেইন আছে আবেলি 6টা বজাত যিখন যাব একদম গুৱাহাটীলৈকে ডাইৰেক্ট গুৱাহাটী যাব কামৰূপ এক্সপ্ৰেছ হয় আৰু আজি আমাৰ লাষ্ট ডে আছিলে তো একদম এইটো ৰাজ্যটো য'তে পায় ত'তে খাওঁ খাওঁ কৰি থাকে খালি এইপিনে মহন্তটো খাই শেষ এতিয়া আমি জুবিন আৰু মই খাই আছোঁ তো আহি পালোঁ হাওৰা আৰু ইমান ভিৰ আৰু বৰষুণ দি আছে আৰু আমাৰ ট্ৰেইন আছিলে এইখন তো আমাৰ বেগবিলাক ওজন আৰু বেগৰ পৰিমাণটো ইমান বেছি এইটো কাৰণে আমি এইকেইটা প্লেটফৰ্ম হৈছে 19 আৰু 20 আৰু আমাৰ প্লেটফৰ্ম হৈছে 8 নম্বৰ সেইটো কাৰণে আমি কুলি লৈ লৈছোঁ দাঙি নিয়াটো সম্ভৱ নহয় তো একদম দেখিছে এইবিলাক 500 টকা দি বুক কৰিছোঁ আৰু পুৰা কাইজা লাগিছে 500 টকা নিদিলে মানে নিনিয়ে মানে কাৰণ আমাক নিবও লাগে ইমান ওজন এইটো তো এই ষ্টেচনটো ইয়াতে শেষ হৈ যায় যিকোনো ট্ৰেইন ইয়াৰ পৰাই আৰম্ভ হয় আৰু ইয়াতে শেষ হৈ যায় প্লেটফৰ্ম আছে মিনিমাম কমচে কম 25টামান আছে ইয়াতো চাওক আমি যিটোত আছোঁ এইটো 19 নম্বৰ প্লেটফৰ্ম হাওৰা ব্ৰিজৰ তলতে কিছুমান ষ্ট্ৰীট ফুড আছে চাওক কিমান ধুনীয়া ধুনীয়া ফল মূল মধুৰিআম চাওক 1 কিলো 60 টকা আপোনালোকক কেলকাতাৰ ভিৰ দেখাইছোঁ চাওক ভিৰ কেনেকুৱা ষ্টেচনৰ ওচৰত ভিৰ তো ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই ইমান ভোক লাগিছে আৰু কেলকাতাৰ মানে যিটো হাওৰা ষ্টেচনৰ লগতে এখন হোটেলত সোমাইছোঁ তো আমি এইটো কাঠল মাছ লৈছোঁ আৰু পাছত চিকেন লৈছে এইপিনে দীপেও লৈছে তো মোৰ সন্মুখত চাওক সন্মুখত নহয় একদম তলতে আছোঁ চাওক হাওৰা ব্ৰিজ ইমান ডাঙৰ চাওক মই আগত 5-6 বাৰ আহিলোঁ কিন্তু এইবাৰ ভিডিঅ' কৰাকৈ আহিছোঁ এইখন চাওক হাওৰা ব্ৰিজ আমি এখন হাওৰা ব্ৰিজৰ ওচৰতে থকা মংলাহাটলৈ গৈ আছোঁ বহুত কম দামৰ বস্তু তাত পায় বোলে সেইকাৰণে তালৈ গৈ আছোঁ তো আমি আহি পালোঁ মংলাহাট আৰু আচৰিত লাগে এনেকুৱা লেতেৰা পেতেৰা এইখন কি বজাৰ নাজানো আৰু আহিছোঁ আৰু তো এইখন এখন বজাৰ যিখন প্ৰত্যেক মঙলবাৰে বহে একদম ষ্টেচনৰ বেক চাইডে আছে তো আপোনালোকক অলপ দেখাবলৈ লৈ আহিছোঁ ইয়াত গোটেই পৃথিৱীৰ কম দামী বস্তু ইয়াতে পায় তো এই বজাৰখন চাওক নাই ইমানেই দীঘল আৰু ইমান ডাঙৰ গৈ থাকক কেতিয়াও শেষ নহ'ব আপোনাৰ মানে ইমান দীঘল এইখনে হৈছে ৰিয়েল কেলকাতাৰ মাৰ্কেট হয় এইখন চাওক তো কেলকাতাৰ ফেমাছ যিটো আজিও চলি আছে এম্বেচাডৰ এতিয়া এম্বেচাডৰত আমি হাওৰা ষ্টেচন গৈ আছোঁ এইখন আমাৰ এম্বেচাডৰ তো সোমাও চলো কিমান দিনৰ মূৰত আজি এম্বেচাডৰত উঠিছোঁ পাহৰি গ'লোঁ সৰুতেই উঠিছিলোঁ তো আমাৰ এইখন ট্ৰেইন আহি গ'ল চাওক আমাৰ কামৰূপ এক্সপ্ৰেছ প্ৰথমবাৰৰ বাবে আপোনালোকক ৰেলৰ পেণ্টিকাৰত কেনেকৈ খানা বনাই গোটেই দেখাই আছোঁ চাওক তো গাইজ আজি ডে 2 হয় আমি ট্ৰেইনত হাওৰাৰ পৰা ডিফুলৈকে আহি আছোঁ আৰু এইটো চাওক কি পুন্দিবাৰী ষ্টেচনত ৰখাই থৈ দিছে এনেকৈ বহুত দেৰি ৰখাই আমাৰ সময়তকৈ বহুত পিছ পৰি গ'লোগৈ আমি একদম মানে মহন্তৰ আজি বাৰ্থডে হেপী বাৰ্থডে থেংক ইউ কি ভালদৰে ক তো আমি এতিয়া পাইছোঁ নিউ আলিপুৰদুৱাৰ আৰু এইটোৱে হৈছে আমাৰ অসমৰ বৰ্ডাৰ আৰু ইয়াতে এটা ষ্টেচন ধুনীয়া বস্তু বিকি আছে আপোনালোকে চাওক কাকু আমাৰ এই 2 প্লেট দেনটো তো এনেদৰে ট্ৰেইনত আহি থাকোঁতে চাওক ট্ৰেইনতে একদম বজাৰ গোটেই কাপোৰ কানি বন্দুক খিলনা পুতলা খোৱা বস্তু আমি এতিয়া বঙাইগাঁও পালোঁহি দুপৰীয়া আৰু ট্ৰেইন বহুত লেট চলিছে আৰু গোটেই জাক দেখিছে এইপিনে জুবিন আৰু মহন্ত অকণমান দেৰিৰ পিছতে নলবাৰীত নামিব এতিয়া নলবাৰী পাই গ'ল আহি মহন্ত নলবাৰী পাই গ'ল মহন্ত বেয়া চেনে কি পাইলা বহুত বেছি ভাল লাগিল পবিত্ৰ আমাৰ কলেজৰ পৰা হলো বঢ়িয়া তো মহন্তক নলবাৰীত আমি নমালো আৰু ইয়াৰ পিছতে নেক্সট আছে জুবিন সি কামাখ্যাত নামিব সি য'ৰ পৰা উঠিছে তাতে নামিব আহি পালোঁ কামাখ্যা আৰু কামাখ্যা পাই আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আৰু কিন্তু আধাতে এতিয়া আমি কামাখ্যা যাত্ৰাটো শেষ কৰিম তো জুবিন নামিব কাৰণ তো কাৰণ আমাৰখন একদম ডিফুলৈকে যাবতো সেইকাৰণে ইয়াতে আধা শেষ কৰিছোঁ আৰু জুবিনক আমি এতিয়া বাই দিম বাই জুবিন গ'ল আমাৰ পৰা বেয়া চেনা ভাবি দেই যাম খুব সোনকালে শুৱালকুছি যাম আৰু ইয়াৰ ভিডিঅ'বিলাকো চবেই চাই বহুত সোনকালে ইয়াক 1 লাখ কৰি দিব দেই তো চাওক পানী এতিয়াও কমাই নাই অসমৰ বানৰ পৰিস্থিতি চাওক মানুহে ভাবে পানী কমি গ'ল
যোনে যেনেকৈ আছে তেনেকৈ আৰু চলি আছে কিন্তু চাওক এতিয়া এইবিলাক ঘৰ পানীৰ তলত এতিয়াও সোমাই অৱশেষত দুদিনৰ ট্ৰেইনৰ জাৰ্ণিত আমি আহি ডিফু পালোহি আৰু এইখন হৈছে আমাৰ ট্ৰেইন বহুত লেট হৈ আজি ডিফু পাইছেহি চ' আপোনালোকে দেখিছে সেয়া বস্তু আহি আমি জমা কৰিছোঁ আৰু গাড়ী ঘৰৰ পৰা লৈ আহিব এতিয়া আৰু যোৱা 5 দিন হ'ল 5 দিন আমি ৰথ যাত্ৰা জগন্নাথ পুৰী চাবলৈ গৈছিলোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ পুৰীৰ যাত্ৰা আপোনালোকক ইমানখিনি দেখালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু ঘণ্টা বেলটো বজাই যেন অল কৰি থয় তো আহিবলগীয়া দিনত নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰিব তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই জয় আই অসম দেখিলে ইয়াতে কি দেখিলে আৰু কি দেখিবলৈ আছে আৰু মহন্তক